হেল্ল' এভৰিৱান, আজি যাবলৈ ওলাইছোঁ মই কলেজলৈ। এয়া ভণ্টিৰ লগত গৈ আছোঁ। কলেজত আছে একচুৱেলি মোৰ এছাইনমেণ্ট জমা দিবলৈ আছিলে, যিহেতু এক্সাম দিব পৰা নাই, সেয়ে গৈ আছোঁ। এয়া আপোনালোকে দেখিছে ভণ্টিয়ে গাড়ী চলাই আছে। মই যিহেতু গাড়ী চলাব নোৱাৰোঁ, এখন সোৱাদখনতে যিহেতু মোৰ ফ্ৰেকচাৰ হৈছে, সেইকাৰণে তাইয়েই লৈ গৈ আছে আজি নলবাৰীলৈ। তাইৰ পিছত ফাৰ্ষ্ট টাইম নলবাৰীলৈ গৈ আছে দেই। এয়া কলেজ পালোঁহি। কলেজৰ ভিতৰত ভিডিঅ' নবনাওঁ আৰু যিহেতু এক্সাম দিবলৈ আহিছোঁ। কলেজত পৰীক্ষা দি আহি আকৌ লগ পাই আছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া এক্সাম শেষ হোৱাৰ পিছত অকণমান বাহিৰলৈ ওলাই আহিছিলোঁ। আপোনালোকে হয়তো ভাবিছে চাগে মোৰ হাতত ফ্ৰেকচাৰ হৈ আছে, তো মই এক্সাম কেনেকৈ লিখিছোঁ। একচুৱেলি মোৰ ভণ্টিয়ে এক্সামখন এটেণ্ড কৰিছে, আৰু এয়া মই বাহিৰলৈ ওলাই আহিছিলোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টত প্ৰজেক্ট জমা দিবৰ বাবে। বাহিৰলৈ মানে কি ঘৰলৈ যাবলৈ ওলাই আহিছিলোঁ, কিন্তু পাহৰি গৈছিলোঁ। তাৰপিছত আকৌ উভতি আহিছোঁ, আহি পেলাই এয়া ডিপাৰ্টমেণ্টলৈ গৈ আছোঁ। আৰু এয়াই হৈছে আমাৰ মহাবিদ্যালয়খনৰ ভিতৰৰ পৰিৱেশ। একেবাৰে শান্ত পৰিৱেশ হয়, আৰু আজি পিছে ষ্টুডেণ্ট নাই ভিতৰত, যিহেতু এক্সাম শেষ হৈছে সকলোৰে। সেয়ে আজি ষ্টুডেণ্ট তেনেকুৱাকৈ নাই, আছে বাৰু দুই এজন, সকলোৱে এছাইনমেণ্ট দিবলৈ আহিছে। আৰু ময়ো এয়া এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ গৈ আছোঁ এছাইনমেণ্ট দিব। আৰু এয়া কাম হোৱাৰ পিছত ঘৰলৈ যাবলৈ ওলাইছোঁ। গাড়ীটো ভণ্টিয়ে চলাই আছে, মই যিহেতু চলাব নোৱাৰোঁ। আৰু এয়া ঘৰলৈ আহি অকণমান ফ্ৰেছ হৈ পেলাই টিভি চাই আছোঁ। এয়া 2মান বাজিছে আৰু টিভি চাই আছোঁ। আৰু এয়া আহি ঘৰ পালোঁ, আৰু এতিয়া অকণমান টিভি চাই আছোঁ। আৰু ইভিনিং ইহঁত আহিলে, ইহঁতৰ কথাটো ক'বই নালাগে, আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে সদায়। এয়া ৰিলছ বনাই আছে। গাইজ খবৰ ল'ব আহিছোঁ বেমাৰীৰ, দেখছি তা আৰু ইহঁত যোৱাৰ পিছত এয়া হেণ্ডমেড ৰোজ বনাই আছিলোঁ। আপোনালোকক যদি লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। এয়া বনাই আছে ফাৰ্ষ্ট টাইম দেই, আগতে বনোৱা নাছিলোঁ তেনেকৈ, ফাৰ্ষ্ট টাইম বনাই আছোঁ। কেতিয়াবা লাগিলে কণ্টেক্ট কৰিব আৰু। টমেটো চিপছ, টেষ্টি টমেটো পটেটো চিপছ। আৰু গাইজ এজন মানুহক লগ কৰিবলৈ গৈ আছোঁ এই আন্ধাৰ ৰাতিখন। অলপ কাক লগ কৰিম দেখাওক। গাইজ আমাৰ বাটখন দেখিছে কেনেকুৱা আন্ধাৰ। এয়া দেখিছে মই মানুহ এজনক লগ কৰিবলৈ আহিছোঁ। গাইজ লগ কৰিব আহিছোঁ ৰ'ব। কিবা কাম আছিল নেকি? এয়া মুখখন দেখাই দিওঁ ৰ'ব, মুখখন দেখাই দি আছোঁ। সিদিনা দেখিছিল আপোনালোকে হাই দি, হাই অ'কে খুমটিৰ পৰা উঠি গৈছে, দেখিছে মুখচোন একদম ফুলি আছে চকুটো। আৰু আমি এতিয়া এনেই অকণমান ৰাস্তাই ফুৰি আহোঁ। গাইজ আপোনালোক মই এটা বহুত ডাঙৰ বস্তু দেখি আছোঁ, চাব নেকি? চাব এইটো চোন আপোনালোকৰ ফালে ওলাই না, আমাৰ ফালে ইনকে ওলাই। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিম। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।